নমস্কাৰ নিউজ ৱেভৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছোঁ দিনটোৰ কেইটামান শিৰোনামা। কৰোনাৰ ভাইৰাছৰ ভেকচিন প্ৰদান কৰা হ'লেই নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি পশ্চিমবংগৰ ঠাকুৰনগৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ ঘোষণা কৰিছে এইদৰে। পশ্চিম হিমালয়ৰ যি স্থানত ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল, উক্ত স্থানৰ পৰা পিছুৱাই যোৱাৰ সিদ্ধান্তত সহমত হৈছে দুয়োপক্ষই। বৃহস্পতিবাৰে সদনত এই কথা জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাবাহিনীৰ আৰু চীনা সেনাবাহিনীৰ লাডাখত থকা টেংকসমূহ বৰ্তমান স্থানৰ পৰা পিছুৱাই আহিছে বুলি জানিব পৰা গৈছে। উচ্চতম ন্যায়ালয়ে জামিন নাকচ কৰিছে কৃষক নেতা অখিল গগৈ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰামানা, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে মিলি কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰিছে। টুইটাৰক কঠোৰ সকিয়নি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে প্ৰথমাৱস্থাত কৃষক আন্দোলন সংক্ৰান্তত টুইটাৰ ব্যৱহাৰকাৰীয়ে টুইটাৰত ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰই 257টা একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে টুইটাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শীতল বিবাদ আৰম্ভ হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা বিত্তীয় খেলিমেলিৰ অভিযোগ অনুসৰি তদন্তৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে গঠন কৰি দিয়া ফেক্ট ফাইণ্ডিং কমিটিৰ প্ৰতিবেদনৰ পাছতেই নিলম্বন কৰা হৈছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ৰঞ্জিত তামুলীক। ৰাজ্যপাল জগদীশ মুখীয়ে ৰঞ্জিত তামুলীক নিলম্বনৰ নিৰ্দেশ দিয়ে। এইখিনি আছিল আজিৰ দিনটোৰ খবৰ। ধন্যবাদ।